নমস্কাৰ এই ভিডিঅ'টিত অসম শব্দটি প্ৰকৃততে ক'ৰ পৰা অহা অসম শব্দৰ প্ৰকৃত অৰ্থ কি অসম কেতিয়া হাত টুকুৰা হ'ল এই বিষয়কেইটিৰ ওপৰত আলোকপাত কৰিম আহকচোন ভিডিঅ'টি আমি চাওঁ এই ভিডিঅ' চাই থকা প্ৰতিজন দৰ্শকলৈ পুনৰবাৰ স্বাগতম জনাই আজিৰ বিষয়লৈ আমি আগবাঢ়িছো অসম নামৰ উৎপত্তি আহোমসকলৰ ৰাজত্বৰ সময়তে হৈছিল বুলি বহু পণ্ডিতে মত পোষণ কৰে আহোম ৰাজত্বৰ আগলৈকে অসমৰ নাম কামৰূপ বা প্ৰাগজ্যোতিষপুৰ বুলিয়ে পোৱা যায় আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত পুৰঞ্জী বৈষ্ণৱীয় সাহিত্য আৰু চৰিত পুথিতহে কামৰূপ বা প্ৰাগজ্যোতিষপুৰৰ সলনি অসম আসাম অসম আহোম আহোম আদি শব্দ প্ৰচলিত হয় ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনলৈ যোৱাৰ পাছতহে আসাম আৰু আসাম এই শব্দ দুটা প্ৰচলিত হৈছিল বহু সমালোচকে আসাম শব্দটোৰ মূল সংস্কৃত অসম শব্দ বুলি ক'ব বিচাৰে যদিও সেয়া যে এক ভ্ৰান্ত ধাৰণাহে সেই কথা বিভিন্ন পণ্ডিতে আঙুলিয়াই দিছে আৰু যুক্তিপূৰ্ণভাৱে প্ৰতিপন্ন কৰিছে শংকৰদেৱৰ লিখনিতেই অসম শব্দটো পোনপ্ৰথমবাৰৰ বাবে লিখিত ৰূপ লাভ কৰে ভাগৱত আৰু নামঘোষাত অসম শব্দটোৰ ব্যৱহাৰ কৰিছে অৱশ্যে অসম শব্দটো ইয়াত আহোমসকলক বুজাবৰ বাবেহে ব্যৱহাৰ কৰিছিল খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভাষামতে অসম শব্দটোৰ প্ৰকৃত অৰ্থ অপৰাজেয় বা অদ্বিতীয় অৰ্থাৎ অসমত বাস কৰা প্ৰতিজন আদিবাসী অপৰাজেয় আৰু অদ্বিতীয় সেইবাবে হয়তো দিল্লীৰ পৰা অসম দেশ জয় কৰিবলৈ অহা দিল্লীৱালাই যিমানবাৰে অসম আক্ৰমণ কৰিছিল সিমানবাৰে পৰাস্ত হৈ উভতি যাবলগীয়া হৈছিল গোটেই ভাৰত জয় কৰা বিশাল শক্তিশালী সৈন্য বাহিনীকো অসমীয়া অপৰাজেয় সেনাৰ দলে কচু কটা দি কাটি খেদি পঠাইছিল 1826 চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ শাসনৰ তলত ভাৰতৰ সৈতে চামিল হ'ল এইদৰে বৰ অসমে ভাৰতবৰ্ষৰ অংগ হিচাপে ব্ৰিটিছ শাসনৰ তলত থাকি 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষৰ সৈতে স্বাধীনতা লাভ কৰে 1947 চনত যেতিয়া অসম স্বাধীন হয় তেতিয়া বৰ অসম এক বৃহৎ জাতি হিচাপে বুকু ফুলাই আছিল স্বাধীনতাৰ পাছত বৰ অসমৰ অসমীয়াৰ স্বাভিমান ৰাজনৈতিক কাৰণত কমিবলৈ ধৰে কূটনৈতিকেই হওক বা ৰাজনৈতিকেই হওক স্বাধীনতাৰ পাছত অসমৰ অসমীয়াৰ মাজত ঐক্যৰ টনাটনি হয় ফলস্বৰূপে 1963 চনৰ 1 ডিচেম্বৰত নাগালেণ্ডক অসমৰ পৰা আঁতৰাই এখন পৃথক ৰাজ্য গঠন কৰি দিয়া হয় এয়াই আছিল অসমৰ প্ৰথম বিভাজন তাৰ পাছত এই বিভাজন বৰ্তি থাকিল ভাৰত চৰকাৰে নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 প্ৰস্তুত কৰে এই আইনৰ দ্বাৰা 1972 চনৰ 20 জানুৱাৰীত মেঘালয় আৰু ইয়াৰ লগতে মণিপুৰ আৰু ত্ৰিপুৰাক একোখন স্বতন্ত্ৰ ৰাজ্য গঠন কৰি দিয়া হয় অৰুণাচলকো প্ৰথমে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে বনাই 1987 চনৰ স্বতন্ত্ৰ ৰাজ্য গঠন কৰি দিয়া হয় এইদৰে তাহানিৰ বৰ অসম বিভক্ত হৈ সাতোভনীত পৰিণত হ'ল মিজোৰামকো অৰুণাচলৰ দৰেই 1987 চনত বেলেগ ৰাজ্য গঠন কৰি দিয়া হয় এইদৰে ৰাজ্যিক সীমা নিৰ্ধাৰণৰ পৰাই যি অঞ্চলসমূহত অসমীয়া ভাষাৰ দ্বাৰা ভাৱ বিনিময় হৈছিল তাত হিন্দী আৰু ইংৰাজীয়ে প্ৰাধান্যতা পালে ৰাজ্য গঠনৰ সময়ত সজোৰে হোৱা প্ৰতিক্ৰিয়াকো ভাৰত চৰকাৰে আওকাণ কৰিলে ভাৰত চৰকাৰে এনে কৰাৰ কাৰণো যথেষ্ট দেখা যায় বহু লোকে এই বিভাজনক ৰাষ্ট্ৰৰ দ্বাৰা হোৱা ডিভাইডেড পলিচি বুলিও কয় কিয়নো অসমৰ ৰাজনৈতিক তথা আৰ্থিক শক্তি ৰাজ্য বিভাজনৰ ফলত বহু পৰিমাণে কমি গ'ল ভিডিঅ'টি শেষ কৰাৰ আগতে আপোনালৈ বিশেষ অনুৰোধ আমাৰ চেনেলৰ দ্বাৰা প্ৰচাৰিত ভিডিঅ'সমূহৰ ওপৰত আপোনাৰ গঠনমূলক পৰামৰ্শ কমেণ্ট বক্সত লিখি পঠাব বুলি আশা কৰিলোঁ অসম আৰু অসমীয়াৰ সৈতে জড়িত ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফটো শেষত সমূহ অসমবাসীলৈ সেৱা জনাই ভিডিঅ'টি সমাপ্ত কৰিছোঁ